हेलो गाइज गुड मर्निंग আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেল দীপিকা সেউজীয়া পৃথিৱীলৈ মই দীপিকাই স্বাগতম জনাইছোঁ আৰু এটা আকৌ লৈ আহিছোঁ নতুন ব্লগ আজিৰ দিনটোত কি কৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া 9টা বাজিবলৈ হৈছে চাহটা খাই বৈ আজৰি হ'লোঁ কিন্তু এতিয়ালৈকে বিছনা এখন পাৰিবলৈ বাকী আছে কাৰণ পাপাই ৰাতি ডিউটি কৰি অহাৰ কাৰণে এতিয়া শুই আছে গতিকে উঠিব আৰু এতিয়া বিছনা পাৰি লওঁ ঘৰ চৰ ঝাৰু মাৰি লওঁ তাৰপিছত দিনটোত কি কৰোঁ আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু চাই থাকিব ভিডিঅ'টো हेलो गाइज আহি গ'লোঁ আকৌ এতিয়া সময় হৈছে 11টা বাজি 20 মিনিট গ'ল 11:30 হ'ব এতিয়া একেবাৰে গা পা ধুই আহি গোখাই থাপনাত চাকি বন্তি জ্বলাই আহিলোঁ কৈ দিলোঁ যে আকৌ চাকি জ্বলাই আহিলোঁ আচৰিত হৈছে নেকি আচলতে মই গা পা ধুই যেটা বজাতে নহওক লাগিলে ভগৱানৰ ওচৰত চাকি গছ জ্বলাইহে বেলেগ কাম আৰম্ভ কৰোঁ গতিকে জ্বলাই আহিলোঁ এইটো বাৰু ক'বলগীয়া কথা নহয় কৈছোঁ আৰু তথাপিও আপোনালোকক মই এটা বস্তু দেখুৱাম বুলি কৈ আছিলোঁ চাদৰ দহি পাতিছিলোঁ আগতে ভিডিঅ'ত দেখিছিলে সম্পূৰ্ণ হোৱা নাছিলে কাৰণে দেখুৱা নাছিলোঁ এতিয়া দেখুৱাম আৰু ফেব্ৰিক কৰা কাপোৰযোৰ দেখুৱাম সম্পূৰ্ণ হৈছেগে শুকাবলৈ থৈ দিছোঁ অকমান পিছত দেখুৱাম গতিকে এতিয়া বৰ্তমান এইটো দেখাই লওঁ এইটো হৈ গ'ল কমপ্লিট এয়া কমপ্লিট হৈ গ'ল এতিয়া কমপ্লিট হোৱাৰ পিছত কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাব আৰু এতিয়া যাম 12টা বাজিবই আৰু অলপ পিছত ভাত বনাবলৈ ভাত আজি বনাব ভণ্টিয়ে বনাব খাৰ কিন্তু এই ৰেচিপিটো মই বেলেগ এদিনা বনাই পেলাই মই নিশ্চয় দেখুৱাম আপোনালোকক আৰু মই এটা আজি বেলেগ ধৰণৰ ৰেচিপি বনাম আপোনাৰ একেবাৰে সাধাৰণ কিন্তু তথাপি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ গতিকে ভিডিঅ'টো চাই থাকিব আৰু পিছত আপোনালোকক পুনৰ লগ পাই আছোঁ এই যে দেখিছে জাতিলাওটো এই জাতিলাওৰ বাকলিখিনি আজি মই ভাজিম তাৰ কাৰণে মোক কি লাগিব চাই লওঁ মই লৈ লৈছোঁ এয়া দেখিছে জাতিলাও বাকলিখিনি এনেদৰে মিহি কাটি লৈছোঁ লগতে এটা সৰু সাইজৰ আলু কেঁচা জলকীয়া দুটা মই ফালি লৈছোঁ এটা মিডিয়াম সাইজৰ পিয়াজ লৈছোঁ আৰু অকণমান নহৰু আদা লৈছোঁ প্ৰথমে মই কেৰাহীত তেল গৰম কৰি ল'লোঁ অকণমান তেল বেছিকৈ দিছোঁ তাৰপিছতে দি দিলোঁ পিয়াজ আৰু জলকীয়াখিনি এইখিনি মই 1 মিনিট সময় লো ফ্লেমত ভাজি ল'লোঁ ভাজি লোৱাৰ পিছতে এইখিনি মই নহৰু আদা যি অকণমান থেতালি লৈছিলোঁ সেয়া দি দিলোঁ গেছটো বৰ্তমান হাই ফ্লেম কৰি দিছোঁ তাৰপিছতে মই কাটি লোৱা জাতিলাও বাকলিখিনি আৰু আলুখিনি গোটেইখিনি দি দিলোঁ আৰু এইখিনি অকণমান সময় ভাজিম গেছটো লো ফ্লেমতে বৰ্তমান ভাজি থাকিম আৰু ইয়াত মই দিছোঁ চাহ চামুচৰ 4/1 অংশ হালধি আৰু ঠিক তেনেদৰে 4/1 অংশ দিছোঁ চাহ চামুচৰ নিমখ আৰু এইখিনি মই লো ফ্লেমত 5 মিনিট সময় ভাজিম বৰ বিশেষ একো নাই দেখিছে অলপ সময় ভজাৰ পিছতে মোৰ এইখিনি এনেকুৱা হ'ল 10 মিনিটমান ভাজিলে হৈ যাব আৰু এইখিনি মোৰ নমাবৰ কাৰণে হৈ গ'ল আৰু শেষত এইখিনি মোৰ জাতিলাও বাকলি ভাজি ৰেডি হৈ গ'ল আপোনালোকক মই নদি ক'ব পাৰোঁ এইখিনি জাতিলাও বাকলিৰ ভাজি নিচিনা নালাগিবই আপোনালোকে যদি বনাই খোৱা নাই এবাৰ বনাই খাই চাবচোন হেল্ল' গাইজ এতিয়া সময় 10টা বাজি পাৰ হৈ গৈছে আৰু আমাৰ ভাত পানী খোৱা হৈ গ'ল একেবাৰে এতিয়া বিছনা পাৰি ৰেডি হৈ আহিলোঁ শুবলৈ লাগে তাৰ আগতে ভাবিলোঁ ব্লগটো শেষ কৰি লওঁ নহ'লে এনেকৈ কৰিম ক'লে থাকি যায় গতিকে ভাবিলোঁ শেষ কৰি লওঁ তাৰ কাৰণে ভিডিঅ'টো কৰিলোঁ আৰু আপোনালোকক আজি মোৰ কাপোৰযোৰ সম্পূৰ্ণ হোৱাৰ কাৰণে দেখুওৱাৰ কথা আছিলে আগৰ ব্লগত কৈছিলোঁ মই গতিকে কাপোৰযোৰ দেখুৱাই লওঁ দিনত অকণমান ভিডিঅ' কৰিছিলোঁ কাপোৰযোৰৰ গতিকে সেই ভিডিঅ'টো আপোনালোকক দেখুৱাম গতিকে চাই লওকচোন কাপোৰযোৰ কেনেকুৱা লাগিছে
গতিকে কাপোৰযোৰ দেখুৱালোঁ আপোনালোকক কাপোৰযোৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব বেয়া লাগিলেও জনাব আৰু ভাল লাগিলেও জনাব আৰু কিবা কিবি কৰিম ইয়াত পিছলৈ যি কৰিম আপোনালোকক দেখুৱাম যদি কিবা কৰোঁ মনলৈ যি আহে হেতুকে কৰিম পিছত গতিকে পিছত দেখুৱাম যদি আৰু কিবা কৰোঁ গতিকে আজিৰ ব্লগটো ইমানতে সামৰিম যদি আপোনালোকে মোৰ আজি এই ব্লগটো চাই ভাল পালে তেনেহলে প্লিজ লাইক কৰি দিব কমেন্ট কৰিব আৰু লগৰ সমনীয়া মানে ফ্ৰেন্ড সাৰ্কেলৰ মাজত অকনমান শেয়াৰো কৰি দিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ নটিফিকেশনসমূহ আপোনালোকে পাই থাকে পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম তেতিয়ালৈ আহিছো নমস্কাৰ শুভৰাত্ৰি আৰু ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ